কাৰ্যসূচীত বাধা আৰোপ আৰক্ষীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচী হাতত লৈছিল নগৰৰ মাজমজিয়াত। অৱশেষত শিৱসাগৰ আৰক্ষীৰ বাধা প্ৰতিমূৰ্তি দাহ কৰিব নোৱাৰিলে বীৰ লাচিত সেনাই। তীব্ৰ প্ৰতিবাদ সাব্যস্ত নগৰৰ মাজমজিয়াতে। পেট্ৰলজাত সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰ লগতে গো সুৰক্ষা আইন 2021 বাতিলৰ দাবীত বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ শিৱসাগৰ নগৰৰ মাজমজিয়াত। দুটা জুমুটি কাঢ়ি লৈছে। তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিলে যে হিমন্ত বিশ্ব শৰ্মাই সন্মুখ সমৰত সত্য কথা কিন্তু যুঁজিব পৰা তেওঁ সাহস নাই। তেওঁ এজন ভয়াতুৰ মুখ্যমন্ত্ৰী। এতিয়া কথা হৈছে আজি আপোনালোকে মন কৰক, ডকাইতেও এইদৰে লুণ্ঠন নচলাই যিদৰে এই চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ তেজ উৰি খাইছে। আজি এবাৰ ৰন্ধন গেছৰ মূল্য 1000 টকা, 1 লিটাৰ পেট্ৰলৰ দাম আজি 100 টকা, 1 লিটাৰ ডিজেলৰ দাম আজি 100 টকা, 1 লিটাৰ মিঠাতেলৰ দাম আজি 250 টকা। কিন্তু চৰকাৰখনৰ এই বিষয়সমূহৰ ওপৰত তেওঁলোকে চিন্তা কৰিব পৰা সময় নাই। তেওঁলোক ব্যস্ত হৈ আছে মাথো গৰু গাহৰিক লৈ। বিগত 5টা বছৰ এই চৰকাৰখনে আজমলৰ কথা কৈ সভ্যতাৰ কথা কৈ পাৰ কৰিলে। এতিয়া অনাগত 5টা বছৰ এই চৰকাৰখনে পুনৰ গৰু আৰু গাহৰিক বিষয় হিচাপে লৈ তেওঁলোকে যদি পাৰ কৰিব পাৰিম বুলি ভাবিছে, এয়া কিন্তু আমি হ'বলৈ নিদিওঁ। কাৰণ আমি আৰু এনে ভণ্ডামি সহ্য নকৰোঁ। অসমৰ ৰাইজৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত চৰকাৰখনে গুৰুত্ব দিব লাগিব, মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। কাৰণ আমাক এনেকুৱা অকৰ্মণ্য ব্যৰ্থ পৰিকল্পনাহীন মুখ্যমন্ত্ৰী আমাক নালাগে। দ্বিতীয়তে গো সুৰক্ষা আইন আমি কেতিয়াও মানি নলওঁ। এই আইন বাতিল কৰিবই লাগিব। কাৰণ এই আইনখনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে RSSৰ ভৰিত ধৰি RSSৰ ওচৰত আঁঠুলৈ প্ৰস্তুত কৰি উলিয়াইছে। এই আইনখনে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকসকলক এক প্ৰকাৰে, খেতিয়কসকলক এক প্ৰকাৰে মৃত্যু মুখলৈ ঠেলি দিয়াৰ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছে। লগতে অসমৰ মুছলমানসকলক